যদি একটিভ মান যদি হয় মারা পেলে হেল্ল' গাইছ ৱেলকাম বেক ট্ৰেভেলাৰ্ছ 15 তো গাইছ গোটেই এখন পানী তো আমাৰ এই অঞ্চলতো বহুত পানী উঠিছে মানে আৰু মই আপোনালোকক মানে আমাৰ এই এৰিয়াৰ মানুহৰ পৰিস্থিতিবিলাক দেখাই আছোঁ কেনেহেন মানে পৰিৱেশ হৈছে ইয়াৰ এৰিয়া মানুহৰ মানে আৰু গাইছ খাবা ল'বতো নাইয়ে আৰু মানে হাগবা মুতব জেগা নাই তো কি ক'ম আৰু নিজৰে নহয় নেকি ইমান জোচ তোচ নাই আৰু একদম আৰু বানপানীয়া মানুহ না আমিও তো ভিডিঅ'টো চাওকচোন আৰু কৈছে এই প্ৰথমতে মানুহজন চাওক এক বুক পানী ভাঙি ভাঙি আহি আছে আৰু এই মেইন চকত আমাৰ পানী পুৰা ৰাস্তা সেয়াৰ পৰা একদম বাগৰি গৈছে ইফালত দেখি আৰু এই দলংখন যাবই কিজানি ইয়াৰ পুৰা আধা গৈছে অলপ বাকী আছে আৰু এই দলংখনত মানে কাঠতছে বাঁহ বেছি আছে চব বায়ে বা নামোতে কাঠত হৈ আছে আৰু এয়ে জীৱন হেনে গৈছে আৰু এই বগা চলা পিন্ধি যে মানুহজন যে আহিছে যি পাঠশালাৰ পৰা বুলি আহিছে মোটামুটি 8 কিলোমিটাৰ বুলিছে সেই গধীৰ বেগটো লৈ কি ক'ম আৰু হেল্ল' মোবাইল চাৰ্জ দিলে কি দেখায় হা সৰুত বেপাৰ কেনে হা বম বেপাৰ লৈছে এখানি দে চলি থাক না কি কওঁ বানপানীয়া মানুহ তই আৰু কৈছে আমি এনেকৈ মানুহ আনবা যাই আছোঁ ঘৰে ঘৰে এয়ে আৰু পৰিস্থিতি তাতে এজন আছে আমি আহিলো আহোঁতে একেলগে উঠি আহিব লাগে বুজি পাইছো আমি নহয় মই চাগাল চাইড আছো যাম দে সিফালৰ পৰা আৰু ভেল লৈ আহিছে গাহৰি এটা আছে কিবা মানুহ চানুহ আছে আৰু এনেকৈ আহি আছে আৰু বাদল মোটামুটি আধা আধি তলে যায় ইমান পানী আৰু এনেকৈ মানুহ আহিয়ে আছে একবাৰ মানে মই গ'লোঁ আৰু জানাই বাকী মানুহ যাই আছে এনেকৈ মানে ঘৰত দেখাই দি আছে না চিনি নাপায় মানে তাহোঁ দেখছি না মানুহৰ পৰিস্থিতি মানুহ গৰু একেলগে আছে এতিয়া খাইছিও বাগাৰো দিছে গৰুও আছে 3 কেজি আছে মানুহবিলাক আৰু মেইন কথাটো হ'ল কি যে মানে ইয়াত পুখুৰী এটাও নাই ফিচাৰী এটাও ফিচাৰী বাকী নাই চব ফিচাৰী গৈছে লাখ লাখ টকা মানুহৰ মানে গুচি গ'ল পানীৰ লগত আৰু ৰাস্তা কহে পাথাৰ কহে একো চিন নাই মানে এই মাছ মৰা কথা অনুমানে যাই আছোঁ আৰু তাহাক চিধা কৰি লৈ তো গাইজ বাই বাই আজিৰ ভিডিঅ'টো এইখিনি আছিল অসম মানে বানপানী মানে অসম মানে বানপানী মানে ফুলনি মানে বাগিচা আনি গৈছে অসমখন চব কি ক'ম আৰু থাকবই অসমত বানপানী বাই বাই